এডাল মমবাতিৰ পৰিচয় তেতিয়া হয় যেতিয়া মমডালে জ্বলি অন্ধকাৰ আঁতৰাই পোহৰ বিলায়। এজন মানুহৰ পৰিচয় তেতিয়া হয় যেতিয়া তেওঁৰ নাম হয়। কিন্তু নামটো জন্মৰ পৰা সকলোৱে থাকে, কিন্তু সকলো মানুহে জানো আপোনাক চিনি পায়? আচলতে নাম থাকিও কিছুমান মানুহৰ পৰিচয় নাথাকে। পৃথিৱীত এজন ব্যক্তিৰ নাম আৰু পৰিচয় এই দুটা খুব কম সংখ্যক লোকতহে হয়। এই নাম আৰু পৰিচয় হয় কামৰ দ্বাৰাহে। আমি নিশ্চয় জানো যে যি জীয়াই থকা দিনকেইটা ভাল কাম কৰি যায় তেওঁৰ নাম ইতিহাসৰ কোনোবাখিনিত নহয় কোনোবাখিনিত খোদিত হৈ ৰৈ যায়। আৰু নাম এনেদৰে পৰিচয় কৰিব লাগে যাতে আপুনি আন 10জনৰ বাবে আদৰ্শ হ'ব পাৰে। কামৰ বাবে এনেদৰে জেদি হ'ব লাগে যাতে কোনোবাই পিছফালৰ পৰা লেং মাৰিলেও ক'ব পাৰিব লাগিব যে মই পৰিহে গৈছোঁ, দুৰ্বল হৈ পৰা নাই, মই নিজেই উঠিম, মই আকৌ কৰিম, মোক উঠাবলৈ আনৰ সহায় নালাগে, মই আত্মবিশ্বাসী, মই মোৰ নিজৰ ভৰিৰ ওপৰত নিজেই থিয় দি উঠিম। যিদৰে এটা সূৰ্য এটা চন্দ্ৰ বুলি ক'লেই নামেই যথেষ্ট, নিজৰ কামৰ পৰিচয় সমগ্ৰ জগত পোহৰ কৰি ৰাখে, কিন্তু তেনেদৰে আপোনাৰ নাম জানিবলৈ আপোনাৰ কামৰ পৰিচয় যথেষ্ট হ'ব লাগিব। না টকা লাগে না মহান ব্যক্তি লাগে, কিন্তু নিজৰ দমেৰে গঢ়া এটা পৰিচয় লাগে। হ'ব পাৰে সময় কম, কিন্তু সফলতাৰ ৰাস্তা দীঘল। সেই ৰাস্তাৰে যদি আপুনি একাগ্ৰতা, অদম্য সাহস, ধৈৰ্য আৰু ভাগৰত নেওচ সাৰি গৈ থাকে, তেন্তে নিশ্চিতভাৱে আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ লগতে আপোনাৰ সেই সপোনবোৰেই বাস্তৱ ৰূপ পাব। সকলোৰে জীৱন পথ বেলেগ। আনক জীৱনত আগবাঢ়ি যোৱা দেখি সেই পথত নদৌৰিব, কিন্তু আপোনাৰ পথতহে আপুনি সুখী হ'ব পাৰিব। নিজৰ পথত গৈ থাকক। আজি হয়তো আনে সুধিব তই জীৱনত কোন দিশে গৈ আছা? তেওঁলোকক বুজাবলৈ গৈ লাভ নাই, ঠাট্টা কৰে, কৰিব দিয়ক। নিজৰ আত্মনিহিত আহ্বানক আওকাণ নকৰিব। আপোনাৰ নিজৰ পথে আপোনাক হাত বোলাই মাতিয়ে আছে। আপুনি কেৱল আগবাঢ়ি গৈ নিজৰ সত্য সুন্দৰ ৰূপৰ প্ৰকাশ কৰিব লাগে।